এই ৰাস্তা চাওক, এয়া পাগল দিয়া নদী। আচলতে মই নদীলৈ আনিছিলোঁ, এখন থানলৈ আহিছিলোঁ। এই থানখনৰ কাষতে নদীটো দেখিলোঁ, ভাল লাগিল। পাগল দিয়া নদী। মই এতিয়া বৰ্তমান নদীৰ মাজতে আছোঁ, চাব পাৰে আপোনালোকে। চাওক, নদীৰ মাজতে আছোঁ। পানী বেছি নাই যদিও ভাল লাগছে আৰু গৰম না, বহুত ভাল লগা। এতিয়া আপোনালোকক যিহেতু মই থানখনলৈ লৈ আহিছোঁ, এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। ভিডিঅ' এটা বনালোঁ, আহক আমি থানখনলৈ লৈ যাওঁ। ক'ৰ থানলৈ আহিছোঁ? থানখন হৈছে নলবাৰীৰ ৰন্ত্ৰশংকৰা গাঁৱত অৱস্থিত। নলবাৰীতে, নলবাৰীৰ ৰন্ত্ৰশংকৰা গাঁৱত। আহক আমি থানখনলৈ যাওঁ। আচলতে থানখন জংঘলৰ মাজত আছে, জংঘলৰ মাজত যদিও বহুত জনপ্ৰিয় থান আৰু বহুতে জানে, নলবাৰীৰ মানুহ জানে। থানখন হৈছে এইখন, ভালকৈ দেখুৱাই দিম আপোনাক। থানখন ভাল লগা থান। ইয়াৰ আচলতে বহুত মানুহে প্ৰমাণ পায় যে মানুহে কিবা ভাবিলে যে এয়া হৈছে থানখন। নতুনকৈ কাম চলি আছে বৰ্তমান থানখনত। বহুত পুৰণা থান, এতিয়া নতুনকৈ কাম চাম কৰি আছে। ইয়াত থানখনৰ গোটেই দৃশ্য দেখাইছোঁ। থানখনৰ নলবাৰীৰ ৰন্ত্ৰশংকৰা গাঁৱৰ থান। বাৰবকল এয়া আহঁত গছ এডাল আছে, ইয়াত গামোচা বান্ধিলে গামোচা বান্ধিব পাৰে। তিনিডাল আছে গছ চাৰিওফালে। ইয়াত একডাল আছে, পিছফালে একডাল আছে। এই তিনিডাল গছ, একডাল পিছফালে একডাল, কাষত একডাল। বহুত ভাল লাগে আৰু মন্দিৰটোত আহি চোৱা আহিলোঁ। বহুত জংঘলৰ মাজত আছে মন্দিৰটো, চাব পাৰে চাৰিওফালে। নলবাৰীৰ ৰন্ত্ৰশংকৰা গাঁৱত এইটো মন্দিৰ আছে। আচলতে এয়া যে ভিতৰত, মন্দিৰৰ ভিতৰত যে আছে সৰুৰ, আপোনালোকে যে দেখিছে কাঠৰ টুকুৰাৰ দৰে, এইটো আচলতে মাটিৰ তলৰ পৰা ওলোৱা বস্তু, বহুত পুৰণা বস্তু। তলত যে আছে সেইটো মাটিৰ তলৰ বস্তু। ভাল লাগিল মন্দিৰটোত আহি। আহিলে আহিব পাৰে নলবাৰীৰ ৰন্ত্ৰশংকৰা গাঁৱতে, আহি ভাল লাগে। কাষতে নদী আছে, আপোনালোকৰ এইটো ৰাস্তাৰ নদীত যাব পাৰে। এইটো নদী আপোনালোকে দেখা পাইছে। মই আচলতে বেছি পুৰণা ইউটিউবাৰ নহয়, নতুনকৈ ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। পাই থাকিব এনেকুৱা ট্ৰেভেলিং ভিডিঅ', কমেডি ভিডিঅ' বা টেকনিকেল ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম। এয়া চাওক, লাষ্টত আপোনাক মন্দিৰটো ভালকৈ দেখাই দিছোঁ। এয়া মন্দিৰটো, এইটো ৰাস্তাৰে আহিব পাৰে। So bye.